हेलो फ्रेंड्स, फूडी मम चेनेलলৈ আপোনালোকক স্বাগতম জনাইছো। আশা ৰাখিছো আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ আগলৈ নতুন ৰেচিপি এটা লৈ আহিছো। ৰেচিপিটো চাই যদি ভাল পায় লাইক এটা কৰিব আৰু আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। তেতিয়াহলে পলম নকৰি বলক আগুৱাই যাওঁ ভিডিওটোৰ মাজলৈ। আজি মই আপোনালোকৰ আগলৈ বিলাহী আৰু ডিমৰ ৰেচিপি এটা লৈ আহিছো। এই ৰেচিপিটো বনাবৰ কাৰণে লৈছো গোটা জিৰা আধা চামুচ, চিলি ফ্লেক্স আধা চামুচ, জিৰা গুড়ি আধা চামুচ, নিমখ, পিঁয়াজ পাত, ধনিয়া পাত, সৰু এটুকুৰা আদা, এটা মিডিয়াম সাইজৰ পিঁয়াজ, বিলাহী 3টা আৰু ডিম 3টা। এতিয়া ধনিয়া পাত, পিঁয়াজ পাত, আদা টুকুৰা, এফাল পিঁয়াজ আৰু এটা বিলাহী সৰু সৰুকৈ কাটি ল'ম। প্ৰথমে মই বিলাহী 4টা ল'ব লাগিছিল, এটা থাকি গ'ল। এতিয়া এই বিলাহী 3টা গোল গোলকৈ কাটি ল'ম। এয়া কটা হৈ গ'ল। গোল গোলকৈ কটাৰ পিছত বিলাহী টুকুৰাৰ মাজৰ অংশটো আঁতৰাই ল'ম ছুৰী এখনৰ সহায়ত। এইদৰে ছুৰীখনৰ আগটোৰ সহায়ত বিলাহী টুকুৰাৰ মাজৰ অংশটো কাটি ল'ব এইদৰে। এয়া বিলাহী কেইটুকুৰাৰ মাজৰ অংশখিনি আঁতৰাই ল'লোঁ। এতিয়া এই বাতিটোত 3টা ডিমৰ সৈতে সৰু সৰুকৈ কাটি লোৱা সামগ্ৰীখিনি আৰু মছলাখিনিও দি ল'ম। এতিয়া এই সকলোখিনি এখন চামুচৰ সহায়ত ফেটি ল'ম। এয়া মোৰ ডিমৰ সৈতে সকলোখিনি সামগ্ৰী ফেটা হৈ গ'ল। বলক এতিয়া এই ৰেচিপিটো বনাওঁগৈ। টাৱাখন গৰম হোৱাত বাটাৰ 1 চামুচ দিছোঁ। এইদৰে টাৱাখন ঘূৰাই দিব যাতে বাটাৰখিনি ভালদৰে টাৱাখনত লাগি যায়। বাটাৰখিনি গৰম হোৱাত এতিয়া গোল গোলকৈ কাটি লোৱা বিলাহীখিনি দিম। তেতিয়া এটুকুৰা এটুকুৰাকৈ বিলাহী দিম। গেছটো কমাই ৰাখিব নহ'লে জ্বলি যাব। বিলাহীখিনি দিয়াৰ পিছত ফেটি লোৱা ডিমখিনি 1 চামুচকৈ হওক বা 2 চামুচকৈ হওক দি যাব। তাৰ পাছত সিজিবৰ কাৰণে 2 মিনিট ঢাকনিখন লগাই থ'ব। 2 মিনিটৰ পিছত ঢাকনিখন উদঙাইছোঁ। অলপ সিজিছে আৰু এখন হেতাৰ সহায়ত ওলোটাই দিব ওপৰৰ অংশটো সিজিবৰ কাৰণে। আকৌ 2 মিনিট ঢাকনিখন লগাই থ'ব সিজিবৰ কাৰণে। অলপ সিজাৰ পিছত বিলাহীৰ পৰা বাহিৰত ওলাই যোৱা ডিমৰ অংশখিনি আঁতৰাই দিব। 2 মিনিটৰ পিছত আকৌ ঢাকনিখন উদঙাইছোঁ। বাটাৰ আৰু 1 চামুচ দি দিছোঁ। আপোনালোকে বাটাৰৰ সলনি ঘিউ দিব পাৰে। ঘি দিলেও খাই ভাল লাগে। আকৌ 1 মিনিট ঢাকনিখন লগাই থ'ব যাতে বাটাৰ চামুচ গলি ভালদৰে সকলোখিনিতে লাগি যায়। এয়া 1 মিনিটৰ পিছত ঢাকনিখন উদঙাইছোঁ। দেখিছে বাটাৰখিনি গলি সকলোখিনিতে লাগি গৈছে। বিলাহী আৰু ডিমৰ ৰেচিপিটো মোৰ হৈয়ে গ'ল। গেছটো অফ কৰি দিলোঁ। এতিয়া আপোনালোকক ওলাই দেখুৱাইছোঁ। মই বনোৱাৰ দৰে এবাৰ আপোনালোকেও বনাই খাব। ব্ৰেকফাষ্টৰ লগতো খাব পাৰে আৰু আবেলি চাহৰ লগতো খাব পাৰে। এয়া মোৰ খাই সোৱাদ লগা বিলাহী আৰু ডিমৰ ৰেচিপিটো হৈয়ে গ'ল। আপোনালোকেও এবাৰ বনাই খাব আৰু খাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট কৰিব, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অহা ভিডিঅ'টোত আকৌ এটা নতুন ৰেচিপি লৈ আহিম আপোনালোকৰ আগলৈ। আজিলৈ আহিছোঁ।